নমস্কাৰ ৰাইজ, বহুদিনৰ মূৰত ভিডিঅ' দিব ওলাইছোঁ। গৰমৰ বন্ধ শেষ হ'ল, গুৱাহাটী আহিলোঁ, ক্লাছ পাতি কৰি এটা সপ্তাহ গ'লোঁ, কিন্তু মোৰহে ভিডিঅ' দিব হোৱা নাই, থাকিয়েই গৈছে। বহুতকেইটা ক্লিপ লগাই ঘৰত থকা দিনৰে গৰমৰ বন্ধতনো কি কৰিলোঁ তাৰে ভিডিঅ' দিছোঁ। ভাবিছিলোঁ গোটেই মাহটো ভিডিঅ' দিম, পিছে নহ'ল। এয়া আমি বাইদেউক কচু আনি দিছিলোঁ, তাই ধুনীয়াকৈ কচু বনাই খুৱাইছিল। সন্ধিয়া ফুৰিবলৈ অহা এই আটাইবিলাক মিলি ভিডিঅ' বনাইছোঁ। মোৰ মানে ঘৰত ইমান দিন থাকি অহা দুখটো শেষেই হোৱা নাই, গতিকে ভিডিঅ' ভইচ অভাৰ দিবও মন যোৱা নাই। আজি যেন তেন দিলোঁ। এয়া ঔটেঙা বিচাৰি গৈছিলোঁ, ঔটেঙা খাই মই খুব বেছি ভাল পাওঁ। তাৰপাছত আমি কি কৰিলোঁ, দোকানলৈ আহিলোঁ কিবা খাবলৈ বুলি। এই যে কুবেৰ পেকেট দেখিছে, আপোনালোকে আগতে খাইছিলনে? আমি সৰুতে ইমান খাইছিলোঁ, 1 টকা আছিল, এতিয়াও সিমানেই আছে অৱশ্যে। তাৰপাছত চানা খালোঁ, কিবা কিবি খালোঁ, খাই ৰাতিলৈ আমি খুৰীমাহঁতৰ ঘৰলৈ বুলি গৈছিলোঁ। তাতে আমি দুয়োটাই কিবা কিবি কথা পাতি আছোঁ, তাৰ মাজতে আকৌ মাহঁতে গান গালে, তাকে শুনিলোঁ। এনেকৈ আৰু গৰমৰ বন্ধটো মোৰ বহুত ধুনীয়াকৈ গ'ল, কিন্তু ঘৰ এৰি আহিবহে মন যোৱা নাছিল। এইফালে গোটেইকেইটাই মিলি আমি কিবা কিবি গাই আছোঁ। যিয়ে হওক, আহিবতো লাগিবই, উপায়তো নাই। আৰু এতিয়াৰ পৰা নিয়মীয়াকৈ ভিডিঅ' দিম বুলি ভাবিছোঁ, আৰু কি হয় দেখা যাব। যিয়ে নহওক, আজিলৈ ইমানেই, বাই।